তো গাইজ আজিকালি আছামিজ জিকে বুলি ক'লে আৰু কোনবোৰ চাব নেকি এনেকুৱাবোৰহে আৰু তো মানে আপোনাৰ গাইজ যেতিয়া মানে কিবা এটা আপোনাৰ ভাল সাধাৰণ জ্ঞান হওক বা যিকোনো কুৱেশ্যন এনচাৰ যদি আপুনি কিবা এটা যদি টপিকৰ ওপৰত যদি চাব বিচাৰে নহয় আপুনি আছামিজ জিকে বুলি চাৰ্চ কৰি যদি চাই নহয় প্ৰায় এইবিলাকে পোৱা যায় আৰু এইবিলাক টপিক মানে আছামিজ জিকে হৈ গ'ল আৰু এইবিলাক ভিডিঅ' আপোনাৰ ভিউজ কিমান চাব 63K 1 লাখ পাৰ হৈ যায় একদম পুৰা ট্ৰেণ্ডিং টপত থাকে তাৰমানে টপিকত থাকে আৰু আছামিজ জিকে বুলি ক'লে মানে মোৰ ধাৰণা সিহঁতৰ টপিকবিলাকে ওলাই আহে নি আগত মানে মই যিমানবাৰ মাৰি চাইছোঁ অকল সেইবোৰ ওলাই আহে আজিৰ সমাজত আছামিজ জিকে মানে এইবোৰে তো বাকীটো সেইবিলাকতো নকয় বাৰু ইয়াতকৈ বহুত বেয়া মানে আপোনাৰ ধৰি লওক কিছুমান মানে টপিক লৈ পেলাই লিখা আছে আছামিজ জিকে মানে নামটো লৈ পেলাই আছামিজ জিকে নাম ল'ব আৰু দিয়ে বস্তুবিলাক এইবিলাক ভিডিঅ' আৰু মানুহে এইবিলাক চাই ভাল পায়নে মানে যিমান বেয়া টান লগাব পাৰে সিমানমান মানুহে আকৰ্ষণ হয় তাৰমানে কিন্তু ভাল টপিক এটাৰ ওপৰত যদি আপুনি ডিছকাছ কৰে নহয় বা দেখুৱাই আপুনি কিবা এটা ভিডিঅ' মানে তেনেহ'লে কোনো নাচায় তাৰমানে তো আছামিজ জিকে মানে আপোনাৰ যিটো প্ৰভাৱ বহুত বৰ ভালকৈ পৰিছে তাৰমানে আৰু মানুহৰ মানে হেৰিয়াত মনত বৰ বেলেগকৈ সোমাই গৈছে আৰু তাৰমানে প্ৰভাৱটো বহুত ধুনীয়াকৈ পৰি গৈছে আৰু তাৰ তুলনাত বুজি পোৱা গৈছে তাৰমানে আপোনাৰ আজিৰ সমাজখনত মানে আজিৰ যুগত এনেকুৱাই হৈ গৈছে যেন আপোনাৰ ভাল টপিক এটাক মানুহে খুব কমেই চায় আৰু বেয়া টপিকবিলাক ধৰি লওক এনেকৈ আমাৰ আছামিজ জিকে নামত যিখিনি কৰি আছে আছাম মানুহে আছাম চেনেলৰ কিছুমান মানুহে চ' সেইবিলাক টপিক মানে বহুত ভাল পায় আৰু ভিউজ দিছে নাই আৰু পূৰা লগালগ মানে আপোনাৰ ভিডিঅ' দিবলৈ পায়হে আৰু লগালগ মানে আপোনাৰ ভিডিঅ' ভাইৰেল আৰু কিন্তু আপুনি এতিয়া মই যদি কাহিনী এটা দিওঁ বা ভাল কিবা এটা যদি দিওঁ সত্য কথা সেইবিলাক কিন্তু আপোনালোকে নাচায় হয়নে আৰু এইবিলাক চবেই বেয়াও পায় কিন্তু এনেকুৱা বিষয় লৈ পেলাই যদি মই বেয়া থামনেল লগাই পেলাই যদি ইমিডিয়েট দিওঁ নহয় লগালগ ভিডিঅ' ভাইৰেল হৈ যাব আৰু সকলোৱে মানে ক্লিক কৰিবই তাৰমানে কিনো আছেনো চাওঁচোন তাত লাগিলে বোলে একো নাথাকোকে বা থাকোকে আৰু আজিকালিতো আছামিজ জিকে নামতো এইবিলাক দেখিছে আপোনালোকে আৰু মই নক'লেও বাৰু তথাপিও মই ভিডিঅ'টো বনাই দিছোঁ আৰু কৈছোঁ মানে ক'বলৈ মন গ'ল মানে আছামিজ জিকে বুলি মাৰিলে অকল সেই তেনেকুৱাবোৰে ওলায় আৰু কি ভাষা দি পেলাই আপোনাৰ যে বনায় আৰু তাৰমানে মই এতিয়া মুখে কৈ দিব নোৱাৰোঁ তাৰমানে আপোনাৰ ইমানেই মানে কব্য মানে কিছুমান কথা তো এইবিলাকে মানে কি ক'ম আৰু এইবিলাকৰ ওপৰত কথা তো মানে ভাবিলোঁ আজিকালি মানে আছামিজ জিকে বুলি ক'লে মানে এইবিলাকে বুজায় নেকি মানে আছামিজ জিকে মানে গোটেই ভঁৰাল ভাণ্ডাৰ মানে গোটেই বেয়া মানে কথাই গোটেই ভঁৰাল ভাণ্ডাৰ হৈ আছে তাৰমানে গোটেই বেয়া কথাৰ ভাণ্ডাৰ তাৰমানে কিন্তু ভাল আপোনাৰ টপিক এটা লৈ পেলাই আছামিজ জিকে আপোনাৰ চাবলৈ আমি ইচ্ছা কৰিলোঁ আপোনাৰ মানে এইখিনি ভিডিঅ' ওলাব তো মানে কি ক'ম আচলতে মানে এইটো এটা সত্য মানে চলি আহিছে আৰু এইটো মানে আজিৰ সমাজত মানে সেইটো এটা সত্য কাহিনী বুলি ক'ব লাগিব সত্য কথা এটা হৈ পৰিছে আৰু তাৰমানে আছামিজ জিকে মানে বেয়া কথাৰ ভাণ্ডাৰ তাৰমানে আৰু ভাল ভিডিঅ'বিলাক ক'বাতে থাকে আপোনাৰ বেয়া ভিডিঅ' যিমানবিলাক পায় মানে বেয়া ভিডিঅ'বিলাকে মানুহবিলাকে চাবলৈ মানে ভাল পায় আৰু আকৰ্ষণ কৰে তাৰমানে চ' বেয়া থামনেল এখন লগাই দিয়ক মুঠতে ভিডিঅ' ভাইৰেল কিন্তু ভাল বস্তু এটা জানিবলৈ কোনো নিবিচাৰে প্ৰায় সংখ্যক মানুহেতো সেই বস্তুটোৰ প্ৰতি আকৰ্ষণ হয় ন ত' আছামিজ জিকে নামত দেখিছেনে কিমান কেনেকৈ কি কৰি আছে আৰুনো কি ক'ম আৰু কিয়নো সেইখিনিয়ে ক'লোঁ আৰু বাকী নিজৰ ওপৰত কথা তাত যে ওলালে বুলিয়ে যে আপোনাৰ যে সেইবিলাক কথা যে আপোনাৰ চাবই লাগিব বা ৰস লৈ পেলাই সেইটো নিজৰ ওপৰত কথা দেই মানে কি চাই আপোনালোকে কি শিকে কোনটো ভাল পায় আৰু নিজৰ কথা কিন্তু মোৰ মন গ'ল কাৰণে মই কৈ দিলোঁ আৰু কাৰণ মানে আছামিজ জিকে নামত এইখিনি এনেকুৱাবোৰে দেখিছোঁ যে সেইকাৰণে কৈ দিলোঁ ইমানটোৱে